এখন নাৰীক দেৱীৰ লগত তুলনা কৰা হয়। যিখন দেশত নাৰীক পূজা কৰা হয় সেইখন দেশ ভাৰতবৰ্ষত এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি নাৰী নিৰ্যাতনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ নাৰীৰ সুৰক্ষা নাই ভাৰতবৰ্ষত। কলেজ, হোষ্টেল, মন্দিৰ, মছজিদ, স্কুল সকলোতে এতিয়া নাৰী নিৰ্যাতন হৈ আছে। ৰাতিপুৱা যদি ঘৰৰ কোনোবা মহিলা ওলাই যায় তেনেহ'লে সন্ধিয়া সেই মহিলাগৰাকী ঘৰলৈ ঘূৰি আহিব নে নাহিব, গোটেই ঘৰখনে এতিয়া চিন্তাত দিন কটিয়াবলগীয়া হৈছে। আসিফাৰ পৰা আৰম্ভ কৰি টুইংকেল শৰ্মাৰ পৰা আৰম্ভ কৰি অৰ্ণমাই দত্ত, ভনীমাই দত্তৰ পৰা যিমানবিলাক ধৰ্ষণ কাণ্ড হৈছে, এই ধৰ্ষণ কাণ্ডবোৰৰ যথেষ্ট প্ৰতিবাদ হোৱা স্বত্তেও, ধৰ্ষণ কাণ্ডবোৰৰ বিৰুদ্ধে আইন বনোৱা সত্ত্বেও কিন্তু এই ধৰ্ষণ কাণ্ডবোৰ ৰদ হোৱা নাই। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ, অনতিপলমে 6 মাহৰ ভিতৰত যিমানবিলাক ধৰ্ষণ কাণ্ড আছে, এই ধৰ্ষণ কাণ্ডৰ যিবিলাক ধৰ্ষণকাৰী তেওঁলোকক ফাঁচি দিব লাগে আৰু তেওঁলোকক ফাঁচি দিয়াৰ কাৰণে এক কঠোৰ আইন বনাব লাগে। ধৰ্ষণকাৰীবোৰৰ যিমানবিলাক কেছ এইবিলাক ফাষ্ট ট্ৰেক আদালতত গোচৰ চলাব লাগে আৰু ফাষ্ট ট্ৰেক আদালতত গোচৰ প্ৰমাণিত হোৱাৰ পিছত এজন ধৰ্ষণকাৰীক 10 দিনৰ ভিতৰত ফাঁচী কাৰত ওলমাব লাগে, নতুবা ৰাজহুৱাভাৱে গুলি কৰি হত্যা কৰিব লাগে। অন্যথা ধৰ্ষণৰ সংখ্যা কমি নাযাব, বাঢ়িহে যাব। যিখন চৰকাৰে বাংলাদেশী আনিবলৈ ইমান দৌৰাদৌৰি কৰিছে, যিখন চৰকাৰে বিদেশত থকা হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে, বিদেশত থকা বিদেশীসকলৰ সুৰক্ষাৰ কাৰণে মাত মাতি আহিছে, সেইখন চৰকাৰে কিন্তু আমাৰ দেশত থকা, আমাৰ দেশৰ ভিতৰত থকা মহিলা, জীয়ৰী, আই, ভনীসকলক সুৰক্ষা দিব পৰা নাই। যিখন চৰকাৰে বিদেশী আনিম বুলি চিঞৰি আছে, যিখন চৰকাৰে বিদেশী আনিম বুলি আইন সংশোধন কৰিবলৈ ওলাইছে, সেইখন চৰকাৰে কিন্তু ধৰ্ষণকাৰীৰ ফাঁচীৰ কাৰণে এখন আইন বনাবলৈ সক্ষম হোৱা নাই। আমি ভাবিব পাৰোঁ নেকি যিখন চৰকাৰে ধৰ্ষণকাৰীৰ সমৰ্থনত সমদল বাঢ়ি কৰে, সেইখন চৰকাৰৰ পৰা আমি এনেকুৱা ধৰণৰ আশা কৰিব পাৰোঁ নে নোৱাৰোঁ? গতিকে আমি সকলো জনসাধাৰণ একত্ৰিত হৈ, সকলো ধৰ্ম, বৰ্ণ, ভাষা ভাষী মানুহ একত্ৰিত হৈ ধৰ্ষণকাৰীৰ বিৰুদ্ধে ওলাই আহিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰক ধৰ্ষণকাৰীৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়নৰ কাৰণে আমি দাবী জনাব লাগিব। ধন্যবাদ। কি কাৰণত দেৱীৰ লগত দেৱীৰ লগত তুলনা